Hello guys, welcome to my YouTube channel. মই বৰ্তমান ফুৰিবলৈ যাব ওলাইছো, আপোনালোকে ভিডিওটো চাই থাকক। আমি আহি পালোহি ডিমৌ ব্ৰিজত। চাওক আমাৰ উৎপল দা চাওক চাওক কিতনি ৰাখিছে বিজুনাবা। মই এতিয়া ওপৰলৈ উঠিবলৈ গৈ আছো। আপোনাৰ অভাৰ ব্ৰিজৰ ওপৰত ডিমৌ আপোনালোকক দেখুৱাম কি আছে কি নাই। হওক বাইবাছৰ ওপৰত চাওক কি ধুনীয়া ভিউ। এখন অভাৰ ব্ৰিজৰ ওপৰত আমি আছিলোঁ, তলত আছিলোঁ, এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ। চাওক এতিয়া আছে আপোনালোকৰ তলত যিখন ৰাস্তা আছে তলতো এটা চাওক কি হওক। চাওক তলৰ ৰাস্তাটো চাওক। মই এতিয়া বাইবাছৰ ওপৰত আছোঁ, আপোনালোকে চাওক কি ধুনীয়া ভিউ। এইটো তলত আপোনালোকে চাওক, এইটো পথাৰখন চাওক কি ধুনীয়া আছে। দেখিছে কি ধুনীয়া সেউজীয়া। তাৰ পৰা আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ। ট্ৰেইন ৰাস্তাটো কৈছিলোঁ যে আপোনালোকক চাওক, এইটো চাওক ট্ৰেইন ৰাস্তাটো। এতিয়া আমি ওপৰত আছোঁ, মই অভাৰ ব্ৰিজৰ ওপৰত আছোঁ। মই তলত গৈ গ'লে আপোনাক দেখুৱাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। গাইজ মই এতিয়া আপোনালোকক তলৰ ভাগত দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই আহক। মই এতিয়া ট্ৰেইন ৰাস্তাৰ কথা কৈছিলোঁ যে দেখুৱাবলৈ, চাই থাকক মই দেখুৱাই আছোঁ। দেখুৱাম যিমান পাৰোঁ মই চেষ্টা কৰিম, আপোনালোকে চাই থাকক আহক। আৰু এইফালে চাওক আপোনালোকে এখন অভাৰব্ৰিজ ট্ৰেইন তলদি যায়। আৰু ইয়াত দেখি ওপৰলৈ চাওক, এইডাল তাঁৰ দেখিছে, এই পোষ্টটো দেখিছে, ইয়াত কাৰেণ্টৰ ৰেল চলিব। চাওক আপোনালোকে ডিমৌ আমি আগতে পালোঁ অভাৰ ব্ৰিজ, এতিয়া পালোঁ দলংখন। দলংখন আছিলে ৰাস্তাটো এইটো চাওক, এতিয়া নতুনকৈ আকৌ এইটো বনাই দিছে। ডিমৌ আপোনাৰ ব্ৰিজখন ইফালে যাব লাগিব, আপোনালোকক দেখুৱাই আছোঁ ইফালে গৈ চাই থাকক। অঁ গাইজ ভিডিঅ' বনাই আছে সি, চাওক শুনো। হাই গাইজ আছে এইটো সৌকেইটা ফাইনেলি ফুলগুৰি পাই গ'লোহি। চাওক ফুলগুৰি পাই গ'লোহি। ইয়াতে বজাৰ বহা হয়, ইয়াত ফুলগুৰি বজাৰ বহে। বিষয়ে আচলতে মই ভালকৈ নাজানো। হয় যিখিনি পায় সেইখিনিকে আমাৰ যিটো কৃষক বিদ্ৰোহ হৈছিলে, আমাৰ হয় কৃষক বিদ্ৰোহৰ ওপৰতে কিছুমান কাম কৰি থোৱা হৈছে। সংগ্ৰামী বিপ্লৱী সকলোবোৰ
খুবেই ভাল লাগিলে আপুনি হাঁহ এটা দি দিয়ক দাদা সেইটো মূৰ্তিটো দেখাই দিছোঁ তো আমাৰ লগত আছে চিন্তু কবিতা এটা হাঁহ দি দিয়া অঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া কবিতা যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া ভিডিঅ' বনাই হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু জনাব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব ধন্যবাদ